নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজি প্ৰশ্নসমূহ লৈ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। দুই নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত সিংহ পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, গিৰ ৰাষ্ট্ৰীয় উদ্যান, গুজৰাট। তিনি নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কেইখন ৰাজ্যৰ ওপৰেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, 8খন। চাৰি নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ভূস্বৰ্গ বুলিলে কোন ঠাইক বুজা যায়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, জম্মু কাশ্মীৰ। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে, সপ্তদ্বীপৰ চহৰ বুলি কোন ঠাইক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, মুম্বাই। ছয় নম্বৰ প্ৰশ্নটো হৈছে, বংগৰ চকুলো বুলি কোনখন নদীক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, দামোদৰ নদী। সাত নম্বৰ প্ৰশ্নটো হৈছে, উৎসৱৰ চহৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, মাদুৰাই। আঠ নম্বৰ প্ৰশ্নটো হৈছে, বিহাৰ চকুলো কোনখন নদীক আখ্যা দিয়া হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, কোশী নদী। ন নম্বৰ প্ৰশ্নটো হৈছে, সমাৱেশৰ চহৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, দিল্লী। ১০ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্য তাম, লিড আৰু জিং উৎপাদনত আগবঢ়া? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, ৰাজস্থান। ১১ নম্বৰ প্ৰশ্নটো হৈছে, ছোটানাগপুৰ মালভূমি কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, খনিজ পদাৰ্থৰ ভাণ্ডাৰৰ বাবে বিখ্যাত। ১২ নম্বৰ প্ৰশ্নটো হৈছে, সৰ্বাধিক পৰিমাণৰ জিপচাম উৎপাদনকাৰী ৰাজ্য কোনটো? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, ৰাজস্থান। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সৰ্বাধিক পৰিমাণৰ কয়লা মজুত থকা ঠাইখন? ভাৰতৰ সৰ্বাধিক পৰিমাণৰ কয়লা মজুত থকা ঠাইখন হৈছে অপশ্যন চি, দামোদৰ উপত্যকা। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, পাংকি থাৰ্মেল পাৱাৰ ষ্টেচন ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, উত্তৰ প্ৰদেশত। ১৫ নম্বৰ প্ৰশ্নটো হৈছে, সৰ্বাধিক জোৱাৰ উৎপাদনকাৰী ৰাজ্যখন? সৰ্বাধিক জোৱাৰ উৎপাদনকাৰী ৰাজ্যখন হ'ল অপশ্যন বি, মধ্যপ্ৰদেশ। ১৬ নম্বৰ প্ৰশ্নটো হৈছে, সৰ্বাধিক পৰিমাণে জালুক উৎপাদনকাৰী ৰাজ্য? সৰ্বাধিক পৰিমাণে জালুক উৎপাদনকাৰী ৰাজ্য হ'ল অপশ্যন চি, তামিলনাডু। ১৭ নম্বৰ প্ৰশ্নটো হৈছে, নাৰিকলৰ তেল উৎপাদনকাৰী ৰাজ্যখন?
নাৰিকলৰ তেল উৎপাদনকাৰী ৰাজ্যখন হ'ল অপশ্যন বি কেৰেলা। 18 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমানেও তেল উৎপাদন কৰি থকা ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি ডিগবৈ শোধনাগাৰ। 19 নম্বৰ প্ৰশ্নটো হৈছে মধ্যপ্ৰদেশৰ চাৰিসীমাত কিমানখন ৰাজ্য আছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 5খন। 20 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন বিদেশী ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ চাৰিসীমা দৈৰ্ঘ্যৰ সৰ্বাধিক অংশ স্পৰ্শ কৰি আছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি বাংলাদেশ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানে আছিল। ধন্যবাদ।